হেল্ল' ভিউৱাৰ্ছ, মই চিৰঞ্জিত। আজি আহিছোঁ বেলেগুৰি গাঁৱত এটা চকৰি ফেটি সাপ উদ্ধাৰ হৈছে বাথৰুমত। আহক ভিডিঅ'টো চাই থাকক, আমি সাপটো কেনেকৈ উদ্ধাৰ কৰি তাক ৰিলিজ কৰিম। এইটো এটা অতি বিষাক্ত সাপ। ইয়াত ইংলিছত মন'কলেট কোব্ৰা বুলি কোৱা হয় আৰু অসমীয়াত চকৰি ফেটি। আৰু ইয়াৰ ভেনমটো নিউৰটক্সিন ভেনম থাকে। তো বহুত বিষাক্ত সাপ। ইয়াৰ পৰা আমি সদায় অলপ আঁতৰি থাকিব লাগে। তো লৰালৰিকৈ সাপটো আমি পেকিং কৰিলোঁ। বেগটো ফুটাটো নাই ৰছী এটা দিয়ক পটককৈ ৰছী এডাল দিয়ক পাৰিলে আৰু এটা বস্তা দিহে দিয়ক নাফাটে এইটো নাফাটে পটক চাইড বস্তা এটা মই ভৰাওঁ আগত ৰছী এডাল দিয়ক এই সাপটো আমি ৰেস্কিউ কৰালৈ ক'লে 10টামানেই বাজিলে ৰাতি। তো গতিকে আমি সাপটো ওচৰৰে জংঘল এখনত আজিয়ে এৰা সিদ্ধান্ত কৰিলোঁ। তো ইয়াক এতিয়া উলিয়াই পেলাই ধুনীয়াকৈ এবাৰ দেখুৱাই পেলাই তাক ৰিলিজ কৰি দি আছোঁ। ভালেই হৈছে দেখাব দেই দেখাই দিছোঁ সাপটো ভালকৈ দেখাই দিছোঁ শব্দটো শুনিছে হা এৰি দিওঁ ভালকৈ তোৰটো ভালকৈ চকটোত ভালকৈ দেখাই দিয়ক একদম নজদিক চাবা দেই বেছি নজদিক নকৰিব চাই লওক শব্দ শুনিছে দি দিওঁ ৰ'বা টৰ্চটো প্ৰথম দিব পোহৰটো অলপ দিন তেতিয়া তোৰটোৰ কাৰণে ভাল হ'ব বহুত ডাঙৰ যথেষ্ট ডাঙৰ মোৰ মাৰিডাল বেকা হৈ গৈছে শব্দ শুনিছে তাক খং উঠিছে এইটো ডিষ্টাৰ্ব নকৰোঁ